বেক টু মাই নিউ ভিডিঅ'। তো আজিৰ ভিডিঅ'টোত আপোনালোকে চাব পাব আজি আমাৰ ইয়াত মানে ইউটিউবাৰ এজন আহিছে। ইউটিউবাৰটোৰ নাম হৈছে দাদাজনৰ কিৰণ বৰা ব্লগছ। তো আজি দাদাক লগ কৰি বলক। দাদা আহিছিলে। দাদা আপোনাৰ নামটো কি আছিলে? মোৰ নাম কিৰণ বৰা। কিৰণ বৰা ব্লগছ ভিডিঅ' আছে দাদাৰ ইউটিউব চেনেলৰ লিংকটো মই দি থ'ম ডিছক্ৰিপশ্যনত, চাই ল'ব। কেনেকুৱা লাগিল আমাৰ ইয়াত আহি? ভাল লাগিলে, তাকে মই আৰু আগতে ইয়াত আহিছোঁ মই, সেইকাৰণে এইবাৰো ইয়াতে আহিলোঁ। ভাল লাগিলে ৰুম মানে ৰুমৰ যোনটো কণ্ডিশ্যন বা বহুত মানে দূৰত বেলেগ জেগাত নাপায়গৈ এনেকুৱা। ভাল লাগিলে ইয়াত। বাইকটো আপোনাৰ তলত আছে? বাইকখন তলত ৰখা আছে। বোলো বাইকত তাতে একবাৰ চাই আহোঁ। হেল্ল' গাইজ, তো কিৰণ দাদাৰ ভিডিঅ'টো চাব। বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনায়। এতিয়া গুৱাহাটীটো নেপাল ৰাইড কৰিব, নেপালত যাব ডাইৰেক্ট। তো ডাইৰেক্ট ভিডিঅ' বনাই মানে যাই আছোঁ এতিয়া বাইকত তাতে আমি মানে এইখন বাইক BMW। কিৰণ দাদাৰ বাইক BMW। দাদা এতিয়া ক'ত যাব আৰু ৰাইড কৰি? ক'ত ৰাইড কৰি? এটা ফটো উঠিলে। তো গাইছ দাদাহঁতে এতিয়া যাব ওলালে আৰু এনে ভাল লাগিল আৰু লাগাল পাই দাদাহঁতে। সেইখন বাইকখন পূৰা চামান তামান হৈ গ'ল পেকিং, এতিয়া যাব। দাদাৰ এই বাইক চেক পেকিং হৈ গ'ল, এতিয়া যাব। দাদা ক'ত যাব এতিয়া? এতিয়া আমি নেপাললৈ যাম। নেপাল যাব ঠিক আছে। আৰু লগত মোৰ ৱাইফো আছে আৰু ভাল হৈছে তোমাক লগ পাই। মোৰ নতুনকৈ ঘৰ তোমাৰ? ঘৰ মোৰ এয়া আকৌ নেক্সট বাৰ যদি আহোঁ তোমাক লগ পাম যাম। ঠিক আছে, ভাল লাগিলে লগ পাই। ঠিক আছে দা। ইয়াৰ পৰা বাইকখন কেনেকুৱা লাগছে গাইছ এবাৰ কমেণ্ট কৰি কৈ দিব গাইছ কমেণ্ট বক্সত। ইয়াতে ভিডিঅ' বনাই আছে এনেকৈ, বাইকখন একবাৰ চাই লওক ওচৰৰ পৰা। দাদা যাব ওলালে বাইকখন একবাৰ চাউণ্ডটো শুনি লওঁ ৰ'ব। BMW চাউণ্ড। দাদা একবাৰ চাউণ্ডটো শুনাই দিব। ইমান নাই না? একজষ্ট ইমান লগা নাই। বাইকখন ষ্টাৰ্ট দি আছে এতিয়া যাব ডাইৰেক্ট নেপাল, গুৱাহাটী টু নেপাল। ভাল লাগে গাইছে এনেকৈ ইউটিউবত মাজে মাজে লাগাল পাই থাকিলে মানে গম পোৱা নাছিলোঁ ইমান চেনেলটো চাই মজা লাগে, ভাল লাগছে গাইছ। তো গাইছ ভিডিঅ'টো যদি ভাল লাগছে ছাবস্ক্ৰাইব কৰি দিব গাইছ। নতুনকৈ চেনেলটো খুলিছোঁ, অলপমান ছাপোৰ্ট কৰি দিব। ছাবস্ক্ৰাইব এণ্ড কমেণ্ট লাইক কৰি দিব গাইছ। তো গাইছ এতিয়া বাইকখন ওলাই আছে। ফাইনেলি গাইছ দাদা আহি গ'লোঁ। এতিয়া যাব ঠিক আছে, বাই বাই দিলোঁ এতিয়া দাদাহঁতক। এতিয়া যাব সিহঁতে, এতিয়া পূৰা নেপাল যাব আৰু ডাইৰেক্ট। গাইছ গ'ল এতিয়া দাদাহঁত। আমাৰ কি কৰিব, দাদা নাহা গ'ল মানে। ভাল লাগিল লগ পাই বহুত। ফাৰ্ষ্ট টাইম ইউটিউবৰ লগত ভিডিঅ' বনাইছোঁ গাইছ। কেনেকুৱা ভালে হ'ল না বেয়াই হ'ল নাজানো।
তো গাইছ দাদা আৰু বৌক এতিয়া বাই বাই দিলোঁ তো এতিয়া আৰু ঠিক আছে গাইছ বাই বাই আপোনালোককো